নমস্কাৰ। নতুন অনুভৱ এটি খুব কম শব্দৰ ভিতৰত পাঠ কৰিব চেষ্টা কৰিছোঁ। শিৰোনাম এপিয়লা চাহৰ শেষৰখিনি। এপিয়লা চাহৰ শেষৰখিনিতেই মই মোক বিচাৰি পাওঁ। পানীত পৰা কাগজখনৰ অৱশেষখিনিতো নিজক দেখা পাওঁ। ৰ'দৰ পৰশত শেৱালিৰ শেষৰ নিয়ৰৰ টোপালটোত মই বুলি চাওঁ। বাৰিষাৰ শেষৰ ফালে লেৰেলি পৰা সেউজীয়াখিনিত মোৰ পৰিচয় পাওঁ। এদিন যদি সেই দুৰ্যোগৰ অন্তত শুকাই যোৱা বুকুবোৰৰ পলক হ'ব পাওঁ, মোৰ আশাৰ নৈখনত হৰ্ষচিত্তে পাৰ হ'ব সপোনৰ পাল তৰা নাও। ধন্যবাদ।